ভাৰতীয় ষ্টেট বেংকত পোষ্ট ওলাইছে স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰৰ পোষ্ট কিমান আছে কোৱালিফিকেশ্যন কিমান লাগিব আৰু স্যালাৰি কিমান গোটেই কথা পাতিম ভিডিঅ'টো শেষলৈকে চাব যদি আপোনালোকে চাকৰি অনলাইন চেনেলটো প্ৰথম চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰো কৰি দিব যাতে তেওঁলোকে এই নটিফিকেশ্যনটো পাই যায় পোষ্ট কেইটা হ'ল ডেপুটি মেনেজাৰ 1 এছএছ লিয়েবিলিটি মেনেজমেণ্ট পোষ্ট এটা 45 বয়সৰ ঊৰ্ধ্বসীমা আৰু কোৱালিফিকেশ্যন লাগিব MBA নতুবা চাৰ্টাৰ একাউণ্ট ডেপুটি জেনেৰেল মেনেজাৰ কেপিটেল প্লেনিং পোষ্ট এটা বয়সৰ ঊৰ্ধ্বসীমা 45 আৰু কোৱালিফিকেশ্যন লাগিব এনি গ্ৰেজুৱেট নতুবা MBA ফাইনেন্স চাৰ্টাৰ্ড একাউণ্ট বয়সৰ ঊৰ্ধ্বসীমা 45 আৰু পে স্কেল হ'ল 68,680 পৰা 76,520 SME ক্ৰেডিট এনালাইষ্ট সেক্টৰ স্পেচিয়েলিষ্ট পোষ্ট 11টা পে স্কেল হ'ল 42,020 পৰা 51,490 লৈকে বয়সৰ ঊৰ্ধ্বসীমা 35 এডুকেশ্যন কোৱালিফিকেশ্যন BE BTech নহলে MBA ফাইনেন্স SME ক্ৰেডিট এনালাইষ্ট ষ্ট্ৰাকচাৰিং পোষ্ট 4টা পে স্কেল 42,020 পৰা 51,490 বয়সৰ ঊৰ্ধ্বসীমা 35 এডুকেশ্যন কোৱালিফিকেশ্যন BE BTech নহলে বা MBA ফাইনেন্স CA CFA SME ক্ৰেডিট এনালাইষ্ট পোষ্ট 10টা পে স্কেল হ'ল 42,020 পৰা 51,490 লৈকে বয়সৰ ঊৰ্ধ্বসীমা 35 এডুকেশ্যন কোৱালিফিকেশ্যন BE BTech এণ্ড MBA ফাইনেন্স নতুবা CA CFA ক্ৰেডিট এনালাইষ্ট পোষ্ট 30টা পে স্কেল হ'ল 42,020 পৰা 51,490 লৈকে বয়সৰ ঊৰ্ধ্বসীমা 35 এডুকেশ্যন কোৱালিফিকেশ্যন MBA CA 2 বছৰ ফাইনেন্স কোৰ্স কমপ্লিট কৰা হ'ব লাগিব ক্ৰেডিট এনালাইষ্ট পোষ্ট 20টা পে স্কেল হ'ল 31,705 পৰা 45,950 লৈকে বয়সৰ ঊৰ্ধ্বসীমা 35 এডুকেশ্যন কোৱালিফিকেশ্যন CA MBA PGDM আপোনালোকৰ এপ্লিকেশ্যন ফিজ হ'ব 750 টকা জেনেৰেল OBC MOBCৰ বাবে আৰু যিবোৰ আছে সেইসকলৰ বাবে SC ST আৰু PWDৰ বাবে কেৱল 125 টকা আপোনালোকৰ সিলেকশ্যন প্ৰসেছত হ'ব ইন্টাৰভিউ ৰিটেন নহয় আপোনালোকক কমিটিয়ে সিলেক্ট কৰি আপোনালোকক কলিং লেটাৰ পঠাব বা মেইল কৰিব আপোনালোকে যেতিয়া অনলাইন প্ৰসেছ কৰিব তেতিয়া আপোনালোকৰ মোবাইল নম্বৰ আৰু মেইল এড্ৰেছটো দি দিব আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ বাবে লিংক ডেসক্ৰিপশ্যনত আছে আৰু এই এডভাৰটাইজটোৰ বিষয়ে ডেসক্ৰিপশ্যনত পাই যাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰো কৰি দিব